কৃষ্ণ বন্ধু বান্ধৱীসকল নমস্কাৰ। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ভালে কুশলে আছে নহয়নে বাৰু? আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে, ভালে কুশলে থাকিব। বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ ভাৰতৰ টপ 10 জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ। বলক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰশ্ন নং 1 হৈছে, কাৰ চৰ্যাত ব্যাঘ্ৰ আৰু হৰিণ চিকাৰৰ বৰ্ণনা আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধু বান্ধৱীসকল ভূহুকৰ চৰ্যাত। আজিৰ প্ৰশ্ন নং 2 হৈছে, চৰ্যাপদত কোনখন সমাজৰ চিত্ৰ বিশেষভাৱে অংকিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নিম্ন শ্ৰেণী সমাজৰ চিত্ৰ। আজিৰ প্ৰশ্ন নং 3 হৈছে, বব্ৰুবাহনৰ যুদ্ধ, লৱ-কুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে হৰিবৰ বিপ্ৰই। আজিৰ প্ৰশ্ন নং 4 হৈছে, শ্ৰীকৃষ্ণ কীৰ্তনৰ ৰচনা কাল কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চতুৰ্দশ শতিকা। আজিৰ প্ৰশ্ন নং 5 হৈছে, অৰ্থশাস্ত্ৰৰ ৰচক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চাণক্য কৌটিল্য। আজিৰ প্ৰশ্ন নং 6 হৈছে, বিবেকানন্দ স্মৃতি সৌধ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কন্যাকুমাৰীত। আজিৰ প্ৰশ্ন নং 7 হৈছে, চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাঠমাণ্ডু, নেপালত। আজিৰ প্ৰশ্ন নং 8 হৈছে, কিমানখন দেশ SARCৰ সদস্য? ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ 8খন। ইয়াৰ ভিতৰতে ভাৰত, নেপাল, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, ভূটান, পাকিস্তান আৰু আফগানিস্তান। আজিৰ প্ৰশ্ন নং 9 হৈছে, ভাৰতৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৭,৫১৬। আজিৰ প্ৰশ্ন নং 10 হৈছে, বিশ্বৰ ভিতৰত কোনখন দেশত মাইকা উৎপাদন হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰত দেশত। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰশ্ন উত্তৰ ভিডিঅ' ইমানতে অন্ত পৰিছে। আশা কৰোঁ যদিহে আপোনালোকক ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে যিমান পাৰে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি মোৰ চেনেলত আপুনি নতুনকৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ বন্ধু বান্ধৱীসকল। জয় আই অসম, জয় ভাৰত, বন্দে মাতৰম।